নমস্কাৰ বন্ধুসকল, আজিও এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে এটা ৱৰ্ল্ডৰ বেষ্ট প্ৰডাক্ট এটমিক টুথব্ৰাছ। এটমিক টুথব্ৰাছৰ বিষয়ে আলোচনা কৰিব আগবাঢ়িছোঁ। আৰু আমি বিভিন্ন ধৰণৰ যেতিয়াৰ পৰা আমি ব্যৱহাৰ কৰিব পৰা হৈছোঁ দাঁত মাজ ঘঁহিব লৈছোঁ, সেইদিনাৰ পৰা আমি টুথব্ৰাছ ব্যৱহাৰ কৰিছোঁ টুথব্ৰাছ। আৰু সেই টুথব্ৰাছ আৰু এটমিক টুথব্ৰাছনো আমি কিয় ব্যৱহাৰ কৰিব লাগে এই বিষয়ে আজি আমি জানো আহক। এটমিক টুথব্ৰাছ ব্যৱহাৰ কৰা আমাৰ 10টা কাৰণ আছে। 10টা কাৰণ কেনেধৰণৰ? প্ৰথম হৈছে এটমিক টুথব্ৰাছডাল পেটেণ্ট হয়, ইয়াক কোনেও কপি কৰিব নোৱাৰে। এটমিক টুথব্ৰাছ হৈছে কেৰী আৰু কলমাৰ দ্বাৰা দুটা সংস্থাই প্ৰস্তুত কৰা প্ৰডাক্ট হয়। কেৰী আৰু কলমাৰ, কেৰীয়ে আমাৰ যিসমূহ এটমিক প্ৰডাক্ট হয় সেইসমূহ ৰিচাৰ্চ কৰে, আৰু কলমাৰ লগত যিটো সংস্থা আছে এই সংস্থাটোৱে প্ৰডাক্টসমূহ মেনুফেকচাৰিং কৰে। এতিয়া হৈছে এটমিক টুথব্ৰাছ FDA আৰু KIFA চাৰ্টিফিকেট হয়। আৰু FDA হৈছে ফুড ড্ৰাগ এণ্ড এডমিনিষ্ট্ৰেশ্যন আৰু KIFA হৈছে কোৰিয়া ফ্লাৰ ইনফ্লুৱেঞ্চ এছ'চিয়েশ্যন। আৰু এটমিক টুথব্ৰাছত 99.9% পুৰা ক্ৰল পাউডাৰ ব্যৱহাৰ কৰা হয়। এটমিক টুথব্ৰাছসমূহ আমি 1 বছৰলৈকে ব্যৱহাৰ কৰিব উপযোগী হয়। আৰু এটমিক টুথব্ৰাছসমূহ সম্পূৰ্ণ এণ্টিবেক্টেৰিয়া হয়। ইয়াত কোনো ধৰণৰ আমি বিভিন্ন ধৰণৰ যেতিয়া টুথব্ৰাছ ব্যৱহাৰ কৰোঁ সেই টুথব্ৰাছসমূহৰ গুৰিত বিভিন্ন ধৰণৰ গুৰিত দেখা পোৱা যায় যে এণ্টিবেক্টেৰিয়া বহে, কিন্তু এটমিক টুথব্ৰাছত এই ধৰণৰ কোনো ধৰণৰ ব্যৱহাৰ নহয়। এটমিক টুথব্ৰাছ নন ৰাবাৰ মেটেৰিয়েল ব্যৱহাৰ কৰা হয় আৰু ডায়মণ্ড কাট। ই সম্পূৰ্ণৰূপে মাটিৰ লগত মিহলি যাব পাৰে। যেতিয়া আমি ব্যৱহাৰ অনুপযোগী হৈ যায় সেই সময়ত এটমিক টুথব্ৰাছডাল আমি যদি মাটিৰ পেলাই দিয়া হয় আৰু সেইসমূহ তেতিয়া মাটিৰ লগত মিহলি যায়। কিন্তু আমাৰ যিসমূহ বজাৰত উপলব্ধ টুথব্ৰাছ সেইসমূহ টুথব্ৰাছ কেতিয়াও মাটিৰ লগত মিহলি যাব নোৱাৰে, কাৰণ সেইসমূহ ৰাবাৰৰ হয়। যেতিয়া আমি ব্যৱহাৰ কৰিম সম্পূৰ্ণৰূপে আৰু আমাৰ এটমিক টুথব্ৰাছ চফ্ট আৰু ছুপাৰ স্লিম হয়। এটমিক টুথব্ৰাছডাল টুথব্ৰাছ ব্যৱহাৰ কৰিলে আমাৰ বিভিন্ন দাঁতৰ গুৰিত তেজ ওলোৱা সেইসমূহ সমস্যাৰ সমাধান পোৱা যায়। আৰু বিভিন্ন ধৰণৰ আমি যেতিয়া বজাৰত টুথব্ৰাছসমূহ সেইসমূহ কিয় আমি ব্যৱহাৰ কৰিব লাগে, সেইসমূহৰ ফলত আমাৰ দাঁতৰ গুৰিত তেজ ওলোৱা বিভিন্ন ধৰণৰ সমস্যাৰ আমাক দেখা দিয়ে। আৰু সেয়েহে আমি এটমিক টুথব্ৰাছডাল ব্যৱহাৰ কৰিব লাগে। এটমিক টুথব্ৰাছৰ আমাক বহু ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰে, য'ত আমি এটমিক টুথব্ৰাছৰ জৰিয়তে আমাৰ দাঁতৰ গুৰিত তেজ ওলোৱাৰ পৰা আৰম্ভ কৰি বহুখিনি আমি সজা, য'ত ইয়াত আমাৰ কেৰী আৰু কলমাৰ দ্বাৰা ইয়াত কেৰী হৈছে ৱৰ্ল্ডৰ এটা বেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট হয়, য'ত আপোনাৰ নাছাৰ পিছতেই কেৰীৰ নাম আহে, দ্বিতীয় সংস্থা ৱৰ্ল্ডৰ বেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট। আৰু কলমাৰ হৈছে কোৰিয়া গভৰ্ণমেণ্টৰ এটা অৰ্গেনাইজেশ্যন। দুইটা কোৰিয়া গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন হয়, এটাই ৰিচাৰ্চ কৰে আনটোৱে মেনুফেকচাৰিং কৰে। অকল এই দুইটাৰ জৰিয়তে আমাৰ যিসমূহ এটমিক চপিলৰ ওপৰত প্ৰডাক্ট আছে সেই সকলোবোৰ প্ৰডাক্ট কেৰীয়ে ৰিচাৰ্চ কৰে আৰু কলমাৰে মেনুফেকচাৰিং কৰে। এটমিক ইমান এটা সুন্দৰ প্লেটফৰ্মৰ যদি আপোনালোকে জড়িত হ'ব বিচাৰে, মোৰ তলৰ দিয়া যিটো স্ক্ৰীনৰ নাম্বাৰ আছে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে।